Hey guys, good morning and welcome back to my YouTube channel which is Rimpi Sharma and মই আজি এই ভিডিওটো কবলৈ বিচাৰিছো যে যোৱাকালি যেটো ভিডিও দিছো সেই ভিডিওত মই কৈছিলো যে কেনেদৰে আপোনালোকে 200 KB ভিতৰত ডকুমেন্টছ বোৰ বনাব আৰু মোবাইলত যেহেতু আপোনাৰ সকলোৱে এপ্লাই টু কৰিম বুলি ভাবিছে সেই কাৰণে মই ভাবিলো কি এই ভিডিওটো ঠিকৰে বনাই দিও যেহেতু আপোনালোকে অতি সোনকালে এপ্লাই কৰিবই লাগিব 6 তাৰিখৰ আগত সেইকাৰণে এই ভিডিওটো আপোনালোকক দিছো সো আপোনালোকে হেহলৈকে চাও বুলি আশা কৰিছো অতি সিম্পলত আপোনালোকক মই ইয়াতে বুজাই দিছো ফাৰ্ষ্টতে আপোনালোকে এখন ডকুমেন্টছ এন্ডৰে মোবাইল কেমেৰাৰে কিন্তু দে মোবাইল কেমেৰাৰে ক্লিক কৰি লব ইয়াৰ পিছতে আপোনালোকে প্লে ষ্টৰত যায় এডব স্কেনাৰটো ডাউনলোড কৰি লব আৰু ইয়াতে ইনষ্টল কৰি লব এন্ড আপোনালোকে ডাউনলোড কৰা হোৱাৰ পিছতে যিখন ডকুমেন্ট আপুনি অলৰেডি ক্লিক কৰি থৈ দিছে গ্যালাৰীৰ পৰা সেইখন লব লাগিব আৰু ইয়াতে শেয়াৰ কৰি দিব লাগিব এডব স্ক্যান বুলি আছে যে শেয়াৰ কৰা হোৱাৰ পিছতে আপোনালোকে সাইন ইন কৰিব লাগিব গুগলত আৰু নিজৰ ইমেইল আইডিটো খুলি লব লাগিব ইয়াতে আৰু কন্টিনিউ কৰি দিব লাগিব হৈ গল এতিয়া ইয়াত আহি গল মোৰ ডকুমেন্টছখন আৰু এতিয়া মই জুমিং টু মেনেজ কৰিম ক্ৰপ হেফালে বহুত হৈ আছে কাৰণ অলপ ঠাই ৰাখি মই ধুনীয়াকৈ ডকুমেন্টছখন বনাই লম এন্ড জুমিং কৰিছো তাতে ভাল হয় ডকুমেন্টছখন ইয়াৰ পিছত ৰাইট চিনটো যে আছে সেই চিনটোত ক্লিক কৰি দিব হি কৰিলে আপোনালোকৰ ধুনীয়াকৈ ডকুমেন্টছখন আহি গল এতিয়া সেভ পিডিএফ কৰিব আৰু ডকুমেন্টছখনৰ নামটো লিখি লব আপোনাৰ তেতিয়া হেলিমেলি নহয় আপোনাৰ মোৰ এইচএছএলসি আছিল মোৰ এইখন ডকুমেন্ট আৰু মই ধুনীয়াকৈ ফটো কৰিলো ধুনীয়াকৈ বনালো আৰু কন্টিনিউ এতে ক্লিক কৰি সেভ পিডিএফ কৰি লম সেভ পিডিএফৰ পাছত এতিয়া আমি মোৰত ক্লিক কৰি দিম মোৰ বুলি যে আছে এই তিনিটা ডটত ক্লিক কৰিম আমি চাম কিমান কেবি হৈছে এতিয়া 180.7 কেবি হৈছে 200ৰ কম আহিছে সো এতিয়া আপোনালোকে ডকুমেন্টখন আপলোড কৰিব পাৰিব তাত এলাও কৰি দিব আৰু সেভ এজ জেপিইজি এটাত সেভ কৰিলে আপোনালোকৰ গ্যালাৰীত সেভ হৈ যাব এন্ডৰে আহি যাব ৰাইট চিনটো এনে সো আপোনালোকক মই শিকাই দিলো কেনেদৰে 180 কেবি কৰিব সো ভিডিওটো যদি ভাল পাইছে লাইক শেয়াৰ সাবস্ক্ৰাইব একাই নপাৰিব আৰু লগতে বেল আইকনটোত ক্লিক কৰিব আৰু যেতিয়া আপোনালোকৰ একনলেজমেন্ট উলিয়াব হ'ব তেতিয়া আপোনালোকে এই পিডিএফ ৰিডাৰটো ডাউনলোড কৰি ল'ব আৰু ধুনীয়াকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব মোবাইলত ঘৰতে সহজতে ধুনীয়াকৈ কৰিব পাৰিব সো থ্যাঙ্কস ফৰ ওয়াচিং গাইস আৰু যে মই যোৱাকালি ভিডিওত কৈছিল একনলেজমেন্ট হল আহা বুলি ইয়াতে ধুনীয়াকৈ সেভ হৈ গৈছে আপোনালোকে এবাৰ দেখাই দিছো